হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম। আচলতে প্ৰথমবাৰৰ বুলি ক'লে সকলো বস্তুৱেই স্পেচিয়েল। আজিলৈকে ফ্লাইটত উঠিম, সেইকাৰণে ভাবিলোঁ এটা সৰু ভিডিঅ' হিচাপে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিম আৰু মোৰো স্মৃতি হিচাপে থাকি যাব। যিহেতু ৰাঁচীত ট্ৰেইনিং কৰি হৈ গ'ল, এমাহৰ ট্ৰেইনিং আছিলে আৰু কলকাতাৰ পৰা ডাইৰেক্ট ফ্লাইট আছিলে কাৰণে যোৰহাটলৈ কলকাতাৰ পৰাই বুকিং কৰিলোঁ। কলকাতালৈকে ট্ৰেইনতে আহিলোঁ। তাৰপাছত যিহেতু বিভুৰো 2 বছৰৰ ওপৰ হৈছিলে, তাৰ কাৰণেও টিকেট বুক কৰিব লগা হৈছিলে আৰু এয়া সৰু সৰু মুহূৰ্তবোৰ কেমেৰাত আবদ্ধ কৰি ৰাখিছিলোঁ আৰু আপোনালোকৰ মাজতো অকণমান শ্বেয়াৰ কৰিছোঁ। যিহেতু প্ৰথমবাৰৰ কাৰণে উঠিছোঁ, সেইকাৰণে সকলোখিনি ভিডিঅ' অকণকৈ কৰি থৈছোঁ। মানে প্ৰথমতে ফ্লাইটখন যোৱা, তাৰপাছত মানে ওপৰত অকণমান, আকৌ নামিবৰ সময়ত অকণমান। এয়া দেখিছেনে, বিভু কোচতে টোপনি গুচি গ'ল। কিমান যে ভাল লাগে নহয়নে? আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা